তো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ৰাহুল অনলাইন ট্ৰিক। তো বন্ধুসকল, আজি আমি কথা পাতিম shop101 এপছত আপোনালোকে কিদৰে অৰ্ডাৰ বুকিং কৰিব। ঠিক আছে, কেনেকৈ আপোনালোকে অৰ্ডাৰবিলাক বুকিং কৰিব, কাষ্টমাৰলৈ আপোনালোকে অৰ্ডাৰবিলাক কৰিব। ঠিক আছে, তো আজি আমি সেই বিষয়ে আমি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই যাম আৰু বুজাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। যদি স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে একো গম নাপাব। তো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু যদি কিবা জানিবলগীয়া আপোনালোকে থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই আপোনালোকে বুজাই দিম। তো চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, তেন্তে ব'লক আমি ভিডিঅ'টো এতিয়া আগবঢ়াই লৈ যাওঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে আপোনাৰ এপছটোলৈ আহিব। তো মই এপছটোলৈ আহিছোঁ। তো এপছটোলৈ অহাৰ পিছত আপোনালোকে যোন কাষ্টমাৰৰ আপোনাৰ অৰ্ডাৰটো বুকিং কৰিব, তেওঁৰ আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ লৈ ল'ব লাগিব। তেওঁৰ ফোন নাম্বাৰ, নাম, তাৰপিছত এৰিয়া, পিনক'ড, ষ্টেট, ডিষ্ট্ৰিক্ট, সেইবিলাক আপোনালোকে লৈ ল'ব লাগিব। তো লোৱাৰ পিছত আপোনালোকে কি কৰিব, এতিয়া আপোনালোকে যোনটো প্ৰডাক্ট আপোনালোকে তাত ফেচবুক মাৰ্কেট প্লেছত নি পিনে শ্বেয়াৰ কৰিছিলে, তো সেই প্ৰডাক্টটো তেওঁক লাগে বুলি কৈছে। তো সেই প্ৰডাক্টটো আপোনালোকে ক'ত বিচাৰি পাব। এতিয়া ইয়াত আপোনালোকে যদি বিচাৰি নাপায়, তো আপোনালোকে কি কৰিব, এপছটোত গৈ পিনে ইয়াত তলত একদম ৰাইট চাইডে দেখিছে শ্বেয়াৰ ইট বুলি এটা অপশ্যন আছে। তো আপোনালোকে শ্বেয়াৰ ইটত ক্লিক কৰিব। তো শ্বেয়াৰ ইটত ক্লিক কৰি দিব। শ্বেয়াৰ ইটত ক্লিক কৰাৰ পিছত এয়া চাওক, এয়া এনেকৈ আপোনালোকে যিমান প্ৰডাক্ট আপোনালোকে শ্বেয়াৰ কৰিব ইয়াৰ পৰা, তো ইয়াত এই শ্বেয়াৰ ইটত এক্সট্ৰা হৈ থাকিব। ঠিক আছে, তো আপোনালোকে ইয়াৰ পৰা বাছি ল'লে হ'ল কোনটো প্ৰডাক্ট তেওঁক লাগে। সেই প্ৰডাক্টটো আপোনালোকে বাছি লৈ গৈ তাৰপিছত আপোনালোকে বুকিং কৰিব লাগিব। ঠিক আছে, তো যেনিবা মই এক্সাম্পল হিচাপে মই এইটো দেখাই দিছোঁ। মই ইয়াৰ পৰা এই চাৰ্টকেইটাৰ ভিতৰত এটা মই বুকিং কৰিম। তো আপোনাক মই দেখাই দিছোঁ। ঠিক আছে, তো মই চাৰ্টকেইটাত ক্লিক কৰি দিছোঁ। চাৰ্টকেইটা ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ইণ্টাৰফেচ দেখিব। তো ইয়াত কোনটো কালাৰ লাগে তেওঁক, তো কালাৰটো আপোনালোকে চইচ কৰি ল'ব। তাৰপিছত মই হোৱাইট কালাৰটো ভাল লাগিছে, তো মই বগা কালাৰটো মই বুকিং কৰিম। তো মই দেখাই দিছোঁ। তো এইটো বুকিং কৰিবলৈ এই চাৰ্টটোৰ তলতে লিখা আছে অৰ্ডাৰ নাও বুলি লিখা আছে, এই দেখিছে অৰ্ডাৰ নাও বুলি। নাইবা আপোনালোকে কি কৰিব, চাৰ্টটোত আকৌ এবাৰ ক্লিক কৰি দিব। চাৰ্টটোত আকৌ এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে এয়া দেখিছে ওলাই গ'ল, চাৰ্টটো শ্ব' হৈ আছে। তো আপোনালোকে ইয়াত তলত লিখা আছে একদম লেফ্ট চাইড, এইটো অৰ্ডাৰ নাও বুলি। ঠিক আছে, এই অৰ্ডাৰ নাওত ক্লিক কৰি দিব। অৰ্ডাৰ নাওত ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে চাইজ চিলেক্ট কৰি ল'ব। ঠিক আছে, তো মই ইয়াৰ পৰা আপোনালোকক দেখাব নে এক্সাম্পল হিচাপে মই যিকোনো এটা চাইজ লৈ লৈছোঁ। তো মই L40 লৈ লৈছোঁ। তাৰপিছত ঠিক আছে, মই কণ্টিনিউ কৰি দিছোঁ। তাৰপিছত কণ্টিনিউ কৰি দিয়াৰ পিছত ইয়াত চাওক, প্ৰথমতে আছে চিলেক্ট পে'মেণ্ট মেথড। তো ইয়াৰ পৰা আপোনালোকে অনলাইন পে'মেণ্টো কৰিব পাৰিব, পে'টিএম পে'মেণ্টো কৰিব পাৰিব আৰু কেছ অন ডেলিভাৰী কৰিব। তো বেষ্টটো কেছ অন ডেলিভাৰী হয়, COD অপশ্যন। তো আপোনালোকে COD অপশ্যনটো চিলেক্ট কৰি ল'ব। ঠিক আছে, মই ইয়াত COD অপশ্যনটো অলৰেডি টিক মাৰ্ক লাগি থকা আছে। যদি নালাগে আপোনালোকে এনেকৈ লাগি থাকে, তো আপোনালোকে কি কৰিব, COD অপশ্যনটোত আপোনালোকে টিক মাৰ্ক লগাই ল'ব। তাৰপিছত লগাই লোৱাৰ পিছত ইয়াত তলত লিখা আছে ইণ্টাৰ কাষ্টমাৰ প্ৰাইচ। ঠিক আছে, এই তলত দেখিছে ন, ইণ্টাৰ কাষ্টমাৰ প্ৰাইজত আপোনালোকে ক্লিক কৰি ল'ব। ইণ্টাৰ কাষ্টমাৰ প্ৰাইজত ক্লিক কৰাৰ পিছত এই আপোনালোকে ঘৰটো দেখিছেতো, এই ঘৰটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আহিব। তো ইয়াত আপোনালোকে প্ৰাইচটো আপোনালোকে তাত ফেচবুক মাৰ্কেট প্লেচত কিমান টকা দি পিনে আপোনাৰ তাত শ্বেয়াৰ কৰিছিলে, তো সেই প্ৰাইচটো ইয়াত বঢ়াই দিব। ঠিক আছে, তো মই এইটো যিহেতু আপোনাক এক্সাম্পল হিচাপে দেখাই দিছোঁ 680। ঠিক আছে, তাৰপিছত ইমানখিনি হোৱাৰ পিছত এই তলত দেখিছে নেক্সট বুলি লিখা আছে, এই নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখিব। ইয়াত এটা মোৰ যিহেতু এড্ৰেছ ওলাই আছে, আপোনালোকে কি ক'ব, যিয়াৰে হওক আপোনালোকে প্ৰথম এড নিউ এড্ৰেছত ক্লিক কৰিব। যিহেতু নতুন কাষ্টমাৰ হয়, তো নতুন এড্ৰেছ লিখিবলৈ সেইকাৰণে এড নিউ এড্ৰেছত ক্লিক কৰিব। ঠিক আছে, তো এড নিউ এড্ৰেছত ক্লিক কৰাৰ পিছত এনেকুৱা দেখিব। ইয়াত প্ৰথমত লিখি আছে কাষ্টমাৰ নেম, তাৰপিছত ফোন নম্বৰ, হাউচ নং, ফ্লেট নং, ইয়াৰ বিল্ডিং নেম তেনেকৈ দিয়া আছে। ইয়াত তো কলনি, চিটি, লোকেলিটি, পিনক'ড আৰু লেণ্ডমাৰ্ক। ঠিক আছে, এইকেইটা ভৰাই দিলে হ'ল। তো মই ইয়াত আপোনাক এক্সাম্পল হিচাপে মই দেখাই দিছোঁ কিবা এটা।
ইয়াত মই এড্ৰেছ এটা লিখি দিছোঁ তো মোৰ এড্ৰেছটো মই লিখি দিছোঁ নাম তাৰপিছতে ফোন নম্বৰটো লিখি দিলে হ'ল মই আপোনাক পটক ফিল আপ কৰি দেখাই দিছোঁ মই যেহেতু হাউচ নং বা বিল্ডিং নেম বা ফ্লেট নং এইবিলাক নিদিওঁ ইয়াত মই ভিলেজটো দি দিছোঁ ঠিক আছে ভিলেজটো দি দিছোঁ কিবা এটা দি দিছোঁ আৰু ভিলেজটো মই ভিলেজটো মই কিবা এটা দি দিছোঁ তাৰপিছত এইটো এনেকৈ কিবা এটা দি দিছোঁ এইটো আপোনালোকে যি দিয়া থাকে এড্ৰেছটো সেইমতে দিব ইয়াত মই এক্সাম্পল হিচাপে মই দি দিছোঁ তো মই পিনক'ডটো চিলেক্ট কৰি দিছোঁ তাৰপিছত লেণ্ডমাৰ্কটো এনেকৈ কিবা এটা দি দিব লেণ্ডমাৰ্কটো হ'ল মানে যোনজন কাষ্টমাৰে পাৰ্চেলটো বুকিং কৰিছে তো তেওঁৰ ঘৰৰ ওচৰত কিবা আছে নেকি স্কুল কলেজ মন্দিৰ কিবা যি আছে তেনেকুৱা কিবা এটা ইয়াত দি দিলে হ'ল তো মানে আপোনাক এক্সাম্পল হিচাপে মই দেখাই দিছোঁ তাৰপিছত এই চাওক ইয়াত পিনক'ডটো দি দিয়াৰ লগে আপোনালোকৰ অট'মেটিক আপোনালোকৰ চিটি আৰু ষ্টেটটো ইয়াত লৈ ল'ব তো মই চিটি ধেমাজি দেখাই আছে আৰু ষ্টেট আছাম ঠিক আছে তো এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে এড এড্ৰেছত ক্লিক কৰি দিব এতিয়া এড এড্ৰেছ দেখিছে এড এড্ৰেছত ক্লিক কৰি দিব চাওক এড এড্ৰেছত ক্লিক কৰি দিছে এনেকুৱা দেখিছে ন এয়া তো যাৰ এড্ৰেছ আপোনালোকে বুকিং কৰিছে তাৰ এড্ৰেছত এই টিক মাৰ্কটো লাগি থাকিব লাগিব যদি এই টিক মাৰ্কটো যদি এইটোত লাগি থাকে আপোনালোকে এইটো এড্ৰেছত যদি তাক ক্লিক কৰে তেতিয়াহ'লে এইটো এড্ৰেছে আপোনালোকে পঠিয়াম বুলি ভাবি যদি আপোনালোকে এইটো এড্ৰেছত টিক মাৰ্ক লাগি থাকে তো সেইটো এড্ৰেছত নাযাব এইটো যোনটো এড্ৰেছত টিক মাৰ্ক লাগি থাকিব সেইটো এড্ৰেছলৈ পাৰ্চেলটো বুকিং হ'ব ঠিক আছে তো সেইটো আপোনালোকে ভালকৈ চাই ল'ব সাৱধান হৈ ল'ব তো সেইকাৰণে মই এইটো এড্ৰেছত মই বুকিং কৰিছোঁ তো মই এইটো এড্ৰেছত টিক মাৰ্ক লাগি আছে তাৰপিছত এই তলত দিয়া আছে প্লেচ অৰ্ডাৰ ঠিক আছে তো আপোনালোকে কি কৰিব প্লেচ অৰ্ডাৰত ক্লিক কৰি দিব এইটো প্লেচ অৰ্ডাৰত ক্লিক কৰি দিয়াৰ লগে লগে অৰ্ডাৰটো বুকিং হৈ যাব আৰু তাত আপোনালোকে একো কৰিব নালাগে তো কিমানখিনি কৰিব লাগে আপোনালোকে তাৰপিছত অৰ্ডাৰটো বুকিং কৰাৰ পাছত আপোনালোকে তলত দেখা আছে এইটো অৰ্ডাৰ্ছ বুলি লিখা আছে তো অৰ্ডাৰ্ছত ক্লিক কৰি দিলে এনেকৈ আপোনালোকৰ কেইটা অৰ্ডাৰ্ছ হ'ল কেইটা আপোনাৰ অৰ্ডাৰ হৈ আছে ইয়াত আপোনালোকে শ্ব' কৰাব তাৰপিছত ইয়াত ওপৰত চাগে অলত ইয়াত দিয়া আছে অৰ্ডাৰত ক্লিক কৰিলে অৰ্ডাৰটো মানে হোৱাটছআপ শ্বিফ্ট আপোনালোকে অৰ্ডাৰ বুকিং কৰাত 3 দিন या 4 দিনৰ ভিতৰত বা 2 দিন লাগে কিছুমানৰ তো আপোনালোকে সেইটো শ্বিফ্ট হৈ যাব মানে কিমান তাৰিখে বস্তুটো পাব কাষ্টমাৰে সেইটো ডেট ইয়াত শ্ব' কৰাব ঠিক আছে তাৰপিছত ডেলিভাৰী হোৱাৰ পিছত বস্তুটো ডেলিভাৰী হ'ল নে নাই আপুনি চাব হ'লে ইয়াত ডেলিভাৰীত লেখা আছে ডেলিভাৰীত ক্লিক কৰি দিলে তাত দেখাব আপোনাৰ প্ৰডাক্টটো ডেলিভাৰী হ'ল নে নাই হোৱা যদি ডেলিভাৰী হয় ইয়াত ডেলিভাৰীত শ্ব' কৰাব তাৰপিছত ৰিটাৰ্ণ অপশ্যন তো ৰিটাৰ্ণত আপোনালোকে যদি কিবা প্ৰডাক্ট যদি আপোনালোকে ৰিটাৰ্ণ কৰে তো আপোনালোকে ৰিটাৰ্ণত ইয়াত দেখাব ৰিটাৰ্ণ দেখাব ৰিটাৰ্ণত আপোনালোকৰ যোনটো প্ৰডাক্ট শ্ব' হৈ সেইটো ৰিটাৰ্ণ হৈছে বুলি আপোনালোকে গম পাব তাৰপিছত নেক্সট এটা সেইটো কেঞ্চেলত আপোনালোকে তাত আপোনাৰ যদি অৰ্ডাৰ কিবা কেঞ্চেল হৈছে তো এই কেঞ্চেলত আপোনালোকে ক্লিক কৰিলে দেখি পাব তাত কেঞ্চেল বুলি হয় ঠিক আছে তো ইমানখিনি কৰিব লাগে আৰু আপুনি অৰ্ডাৰ বুকিং কৰা 7 দিনৰ পাছত যদি অসমৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকৰ মিনিমাম 7 দিন 8 দিন তেনেকৈ লাগে ডেলিভাৰী হ'বলৈ আৰু যদি অসমৰ বাহিৰত হয় যেনিবা চেন্নাই কেৰেলা তামিলনাডু তেনেকুৱা জেগাত হ'লে আপোনালোকৰ 4-5 দিনৰ ভিতৰতে ডেলিভাৰী হৈ যায় ডেলিভাৰী হৈ যোৱাৰ লগে লগে ডেলিভাৰী অপশ্যনত আপোনালোকে গৈ পিনে তাত চাব পাৰিব যে আপোনালোকৰ প্ৰডাক্টটো ডেলিভাৰী হ'ল বা কোনটো প্ৰডাক্ট ডেলিভাৰী আছে ঠিক আছে তাৰপিছত ইমানখিনি 7 দিনৰ পিছত ডেলিভাৰী হোৱাৰ পিছত আপোনালোকৰ সেই 7 দিনটো যেনিবা আজি ডেলিভাৰী আছে তো আজিৰ পৰা 7 দিনৰ পিছতহে আপোনালোকৰ একাউণ্টত পইচাটো সোমাব ঠিক আছে আপুনি যিমান তাত আপোনাৰ লাভ মাৰ্জিন আপুনি পাবলগীয়া আছে তো আপুনি সেইখিনি আপোনাৰ একাউণ্টত 7 দিনৰ দিনাখন আপোনাৰ একাউণ্টত পাই যাব ঠিক আছে তো কেনেকৈ অৰ্ডাৰ বুকিং কৰিব লাগে সেইখিনি জানিলে আৰু আপোনালোকে যদি কিবা বুজি পোৱা নাই মোক জনাব কমেণ্টত মই নিশ্চয় আপোনাক চেষ্টা কৰিম জনাবলৈ আৰু যদি কিবা বুজিবলৈ থাকে মোক ক'ব মই নিশ্চয় চেষ্টা কৰিম ঠিক আছে তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব অলপ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আকৌ পুনৰ আহিম এটি নতুন ভিডিঅ' লৈ